हेलो बंधु बान्धवीসকল नमस्कार। आज आमी এই ভিডিওটিৰ দ্বাৰা জানিব পাৰিম যে কাম কৰি থকা অৱস্থাত পিএফৰ টকা কেনেকৈ উলিয়াব পাৰি আৰু কিমান টকা উলিয়াব পাৰি। বলক তেন্তে দেৰি নকৰি ভিডিওটি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি আমাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ মজিলা ফায়াৰফক্স হওক বা ক্ৰম ব্ৰাউজাৰ, আমি ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিম। ওপেন কৰি ইয়াতে epfindia.gov.in লিখি সার্চ কৰি দিম। ঠিক আছে, দেখিছে বন্ধু বান্ধৱীসকল, নেক্সট পেজ খোল খাই গৈছে আপোনাৰ। ইয়াতে আমি দেখা পাইছে মেম্বাৰ UN অনলাইন সাৰ্ভিস, ইয়াতে আমি ক্লিক কৰি দিম। এয়া দেখিছে নেক্সট পেজ খোল খালে। এই পেজটো আমি ডেস্কটপ সাইট কৰি লম। ঠিক আছে বন্ধু বান্ধৱীসকল, ইয়াতে দেখিছে ডেস্কটপ সাইট বুলি দিয়া আছে সাইডত, এইটো ডেস্কটপ সাইট কৰি ললো। নেক্সট ইয়াতে আমি আমাৰ নিজৰ UN নাম্বাৰ আৰু পাসওয়ার্ড অৰ্থাৎ পাসওয়ার্ড যোনটো থাকে সেই পাসওয়ার্ডটো লিখি ইয়াতে কেপচা কোড অৰ্থাৎ ইয়াতে যেটো শো হৈ আছে দেখিছে আপোনালোকে, ইয়াতে কেপচা কোড এটা শো আছে। এই কেপচা কোডটো যেনেকৈ আছে তেনেকৈ ইয়াতে লিখি দিলে হ'ল। এয়া দেখিছে মই লিখি দিলোঁ অলৰেডি কেপচা কোডটো। নেক্সট আমি ইয়াতে সাইন ইনত ক্লিক কৰি দিম। ঠিক আছে, নেক্সট পেজ খোল খাই গৈছে বন্ধু বান্ধৱীসকল, দেখিছে ইয়াতে আমি এইটো লেটাৰ কৰি দিম। এয়া দেখিছে বন্ধু বান্ধৱীসকল, আমি PF এডভান্স ওলোৱাৰ আগতে এটা কথা অতিকৈ জনা দৰকাৰ যে আপোনাৰ PFত বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড নাম্বাৰ ভেৰিফাইড হোৱাটো কম্পালসৰি। ঠিক আছে বন্ধু বান্ধৱীসকল, আপোনাৰ PF এডভান্স ওলোৱাতে বেংকৰ একাউণ্ট আৰু আধাৰ কাৰ্ডটো ভেৰিফাইড হোৱাটো অতিকৈ দৰকাৰ। ঠিক আছে, এয়া দেখিছে মোৰ অলৰেডি ভেৰিফাইড হৈ আছে, সো আমি অনলাইন ক্লেইম কৰিব পাৰোঁ। ঠিক আছে, ওপৰত দেখিছে হোম, ভিউ, মেনেজ একাউণ্ট আৰু অনলাইন সাৰ্ভিসেছ। ঠিক আছে, ইয়াতে আমি অনলাইন সাৰ্ভিসত ক্লিক কৰিম। ইয়াতে ওপৰত দেখিছে ক্লেইম ফৰ্ম 13(1), ফৰ্ম 31, 19, 10C and 10D। ইয়াতে আমি এইটোত ক্লিক কৰি দিম। ইয়াত দেখিছে বন্ধু বান্ধৱীসকল, নেক্সট পেজ খোল খাই গৈছে। ইয়াতে আমি আমাৰ নিজৰ একাউণ্ট নাম্বাৰ যোনটো আপোনাৰ PFত লিংক আছে সেই একাউণ্ট নাম্বাৰটো আমি ইয়াতে লিখি ভেৰিফাইড কৰিম। ঠিক আছে, ঠিক আছে বন্ধু বান্ধৱীসকল, দেখিছে এয়া মই মোৰ একাউণ্ট নাম্বাৰটো ইয়াতে অলৰেডি লিখি দিলোঁ। সো ইয়াৰ পিছত আমি এইটো ভেৰিফাই কৰি দিম। ঠিক আছে, এয়া দেখিছে ইয়েছ কৰি দিলোঁ। নেক্সট আমি এইটো প্ৰচিড ফৰ অনলাইন ক্লেইম। ঠিক আছে, ইয়াতে আমি ক্লিক কৰি দিম। নেক্সট পেজ খোল খাই গ'ল বন্ধু বান্ধৱীসকল। ইয়াৰ আগতে আমাক প্ৰয়োজনীয় টকা কিমান লাগে, অৰ্থাৎ আমি কিমান ওলাব পাৰিম বৰ্তমান PF এডভান্স। ঠিক আছে, সেইটো আমি চেক কৰি লোৱাটো পোনপ্ৰথমে দৰকাৰ হয়। সো আমি নিজৰ একাউণ্টত বা নিজৰ PFত কিমান টকা আছে সেইটো আমি প্ৰথমে চেক কৰি লওঁ। ঠিক আছে বন্ধু বান্ধৱীসকল, এয়া দেখিছে বন্ধু বান্ধৱীসকল, মই বৰ্তমান যদি উলিয়াব বিচাৰোঁ তেন্তে ইয়াৰ পৰা মই নিজৰ টকা আছে এটা আপোনাৰ ইয়াতে দেখিছে বন্ধু বান্ধৱীসকল 33,348। ইয়াৰে মই 33,348ৰ পৰা আপোনাৰ যিমান লাগে মই উলিয়াব পাৰোঁ বৰ্তমান এডভান্স হিচাপত। 10,000 ওলাব পাৰোঁ বা 20,000 ওলাব পাৰোঁ। ঠিক আছে বন্ধু বান্ধৱীসকল, তো আমি ইয়াতে মোৰ বৰ্তমান মোক ইয়াতে কেৱল 10,000 টকাই প্ৰয়োজন আছে। সো মই 10,000 ইয়াতে লিখিম। ঠিক আছে বন্ধু বান্ধৱীসকল, ইয়াতে মই সিলেক্ট কৰিলোঁ। নেক্সট ইয়াতে আপোনাৰ কোম্পানী যিটো কোম্পানীৰ পৰা পইচা উলিয়াব বিচাৰিছে সেই কোম্পানীটো ইয়াতে সিলেক্ট কৰি ল'ব। নেক্সট ইয়াতে আপুনি পইচা কিহৰ বাবে উলিয়াব বিচাৰিছে, কৰোনা মহামাৰীত পইচা প্ৰয়োজন হোৱা কাৰণে ওলাব বিচাৰিছে নে আপুনি নেচাৰেল কেলামিটিছ নে আপুনি ইলনেছ বা বেমাৰ হোৱাৰ কাৰণে আপুনি ওলাব বিচাৰিছে। তো সাধাৰণতে আমি PF ওলাওঁতে ইলনেছটো যদি ব্যৱহাৰ কৰোঁ, ইলনেছটো যদি সিলেক্ট কৰোঁ তো PFটো ৰিজেক্ট হোৱাৰ চান্সেছটো বহুতে কম থাকে। সো আমি ইলনেছটো সিলেক্ট কৰিলে 99% PF টো ওলোৱা
চান্স থাকে ঠিক আছে বন্ধু বান্ধৱীসকল আমি এইটো ইলনেছটো সিলেক্ট কৰিম ইলনেছটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ এমাউণ্টটো কিমান এমাউণ্ট লাগে সেইটো লিখি দিলে হ'ল আপোনাক যিমান লাগে মোৰ আছিলে আপোনাৰ 33,300 তো মোক ইমান টকা প্ৰয়োজন নাই বৰ্তমান সো মই ইয়াতে 10,000 টকা উলিয়াম ঠিক আছে বন্ধু বান্ধৱীসকল ইয়াৰ পিছত আপোনাৰ লোকেলিটি আপোনাৰ এড্ৰেছটো লিখি দিলে হ'ল নিজৰ এড্ৰেছ য'ত আপুনি আছে বা য'ত থাকে তো মই ইয়াতে আপোনাৰ মই বেলতলাত থাকোঁ তো বেলতলা লিখিম বেলতলা ঠিক আছে ষ্ট্ৰীট আপোনাৰ ৰাস্তাৰ নামটো লিখি দিলে হ'ল ঠিক আছে বন্ধু বান্ধৱীসকল নেক্সট ইয়াতে আপোনাৰ ষ্টেট আসাম সিলেক্ট কৰি ল'লে নেক্সট আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব নেক্সট ইয়াতে সিটি ইয়াতে আপুনি কোনখন চহৰত আছে এইটো লিখি দিলে হ'ল গুৱাহাটী ঠিক আছে ইয়াতে নেক্সট আপোনাৰ পিন কোড এৰিয়াৰ পিন কোডটো ইয়াতে লিখি দিলে হ'ল ঠিক আছে নেক্সট বন্ধু বান্ধৱীসকল ইয়াতে এটা অতিশয় দৰকাৰী কথা আছে চাওক আপোনাৰ যেতিয়া পাছবুক যেতিয়া পিএফ ওলাব আপোনাৰ পিএফত লিংক থকা একাউণ্ট নাম্বাৰৰ যোনটো পাছবুক নহ'লে বা চেকবুকৰ এটা স্কেন কপি ইয়াতে আপলোড দিব লাগিব ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে আগতে ধুনীয়াকৈ পাছবুকখন চিনি পোৱাকৈ এটা স্কেন কপি কৰি ৰাখিব আৰু সেই স্কেন কপিটো 100 কেবিৰ ওপৰত আৰু 500 কেবিৰ ভিতৰত অৰ্থাৎ 500 কেবিৰ ওপৰতো হ'ব নোৱাৰিব বা 100 কেবিৰ কমতো হ'ব নোৱাৰিব ঠিক আছে তো মোৰ অলৰেডি বেংকৰ পাছবুকখন স্কেন কৰি ৰাখি থোৱা আছে সো মই এইখন সিলেক্ট কৰি লম ঠিক আছে ইয়াত গ'লো দেখিছে বন্ধু বান্ধৱীসকল তো এইখন মোৰ পাছবুক তো মই এইখন পাছবুকখন সিলেক্ট কৰি ল'লোঁ অলৰেডি ঠিক আছে তো ইয়াতে দেখিছে তলত আৰু এটা ডিক্লাৰেশ্যন এখন টিক কৰিব দিছে আপোনাৰ ইয়াতে টিক কৰি পেলাই আপুনি গেট আধাৰ OTP ঠিক আছে ইয়াতে গেট আধাৰ OTP ক্লিক কৰি দিলে হ'ল এয়া দেখিছে বন্ধু বান্ধৱীসকল মোৰ তাত অলৰেডি এটা আধাৰ কাৰ্ডত এটা OTP আহি গৈছে আধাৰ কাৰ্ডত লিংক থকা মোবাইল নাম্বাৰটো তো মই সেইটো ইয়াতে লিখি ছাবমিট কৰি দিম ইয়াত দেখিছে বন্ধু বান্ধৱীসকল মই অলৰেডি OTPটো ইয়াতে টাইপ কৰি দিলোঁ নেক্সট আমি ভেলিডেট OTP এণ্ড ছাবমিট ক্লেইম ফৰ্ম ইয়াতে আমি ক্লিক কৰি দিম ঠিক আছে কণ্টেক্ট সময় ৰখি দিব ইয়াতে এয়া বন্ধু বান্ধৱীসকল দেখিছে ইয়াতে আপোনাৰ অলৰেডি মোৰ ক্লেইম ছাবমিটেড হৈ গৈছে অলৰেডি ইয়াত দেখিছে OTP has been verified eKYC updated and PF advance claim form submitted successfully ঠিক আছে বন্ধু বান্ধৱীসকল অৰ্থাৎ মোৰ PFটো অলৰেডি অনলাইন ক্লেইম ছাবমিটেড হৈ গৈছে ঠিক আছে তেন্তে বন্ধু বান্ধৱীসকল আমি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধু বান্ধৱীসকল ধন্যবাদ